আখৰে কিনো লিখি যায় সাঁথৰৰে খেল কিয়নো বুকু ভেদি যায় উশাহে কিনো আঁকি যায় নিশাহতে নিতে নিৰূপায় বীজ ছটিয়াই মাননীয় ৰাজ্যসভাৰ গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ শ্ৰদ্ধাৰ সভাপতি ডাঙৰীয়ানী উপস্থিত থকা সন্মানীয় জয়জয়তে মই আপোনালোকক অতি আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ অতি অতুলনীয়ভাৱে এই সভাখন আয়োজন কৰাৰ বাবে মোক আপোনালোকে বিচাৰক হিচাপে আমন্ত্ৰণ কৰাৰ বাবে মোৰ দুচকুত ভাহি উঠিছে এটা প্ৰশ্নবোধক চিন ইয়াৰ বাবে মই কৃষ্ট হয় নে নহয় আজিৰ সতি আৰু এইখিনিতে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ কবিতা মই ভাল পাওঁ কবিতা মোৰ ৰাগী কবিতাই মোক জগাই তোলে আশা দিয়ে নতুনকৈ কিবা এটা কৰিবলৈ মোক হেঁপাহ দিয়ে আৰু সাৰ্থকতাৰ দিশত দৌৰিবলৈ মোক উৎসাহ প্ৰদান কৰে কবিতাৰ পাঠ আৰু কবিতা